मोनसे दुखुनांथाव नुथाय भेरगावनि दिमाकुसि बरङाजुलि साहा बागाननि दंग'आव गोग्लैनानै जखम जानानै हाग्रानि मैदेर फिसाया थैनांगौ जादों। हाग्रा बिफाननो फोरमायसेयावबो अनसायनाय मोनैयाव जायगानि सुबुंफ्रा मैदेर फिसाखौ बोखाङो, नाथाय दुखुनांथाव बाथ्राया जाबाय मैदेर फिसाखौ बोखांनानै जायगानि मानसिफ्रा हगारोब्लाबो एसे थांनानैनो मैदेर फिसाया थैयो। हाग्रा बिफाननि बेबादि नायफिननायाव मैदेर फिसाया थैनो गोनां जानायाव जायगानि रायजोफोरा हाग्रा बिफाननि सायाव खुद्रिनो फोरमायदों। আমার বঙাজুলি চাহ বাগিচাত এই যে যোৱা ৰাতি হাতীজাক এটা আহিছিলে। তো হাতীজাকটোৰ পোৱালি এজনী নলাত ফাঁচিছিলে। ফাঁচাৰ ফলত আমি পুৱা গৈ 5টা বজাত দেখা পালোঁ। দেখা পোৱাৰ ফলত আমি হাতী পোৱালিটো উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰাৰ ফলত আজি হাতী পোৱালিটো উদ্ধাৰ হৈ কিনে মৃত্যুমুখত পৰিলে। তো পিছত আমি পুৱা ফৰেষ্টক জনাইছিলোঁ। ফৰেষ্টক জনোৱাৰ পিছত তো ফৰেষ্টে আহিছে 8টা বজাত। আমি 5টা বজাৰ পৰা লাগিছোঁ, সিহঁতে 8টা বজাত আহিছে। তো এতিয়া হাতীটো মৰিছে। যদি বাচিলে হয় চাগে, যদি ফৰেষ্টৰ কিবা খোৱা পানী বা হাবি জাবি বা ডক্টৰ আনিলে হয়, একো অনা নাই। ওপৰত আজি হাতী পোৱালিটো মৃত্যুমুখত পৰিছে। মানুহৰ পৰা আমি শুনিছোঁ হাতী পোৱালিটো কিবা কৰি উদ্ধাৰ কৰিছে। ফৰেষ্টাৰ তাৰমানে এনেকুৱা, তেওঁলোকৰ কোনো হেৰি নাই ইয়াতে। আমাৰ ৰাতিটো টোপনি খটিয়ে আমাৰ তাৰপৰা হেৰি কৰি উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰাৰ পিছত তাৰমানে পোৱালিটো ফৰেষ্টে মাৰি পেলাই বৰ্তমান লৈ গৈছে। পোৱালি বান্ধি ৰাখিব লাগিছিল, দাউৰিলে অলপ কষ্ট পায়, দাউৰাৰ কাৰণে মই এই গামোচাখনেদিও হেৰি কৰিছোঁ, পোৱালিটো উঠোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। তাৰপিছত পোৱালিটো যাই পেলাই অলপ দূৰ যাই পেলাই ফৰেষ্টে বান্ধি ৰাখিব লাগিছিল অলপ সময়, কিন্তু ফৰেষ্টে হেৰি কৰিব বান্ধি নাৰাখি পেলাই দাউৰাইছে। দাউৰাই পেলাই আধা ৰাস্তাত যাওঁতে একবাৰে মোটামুটি হেৰি আৰু 12 ফুটৰ বেছি হ'ব, 1 কিলোমান হ'ব। দাউৰি যায় হাতী পোৱালিটো বাগৰি গৈছে, বাগৰি যাই ঢুকাইছে। भेरगावनिफ्राय पवन नाथ, इनसाइड एनि बर'।